হেল্ল' গাইজ, আহি গ'লো এটা নতুন ভিডিঅ' লৈ। আজি যাই আছোঁ এটা শ্বুটৰ কাৰণে, মানে মোক এটা শ্বুট কৰাৰ কাৰণে মাতিছিল, তাতে যাই আছোঁ। আহিয়েই পূৰা লাগি গ'লোঁ চুলিকেইডাল ধুনীয়া কৰাত। মানে মই চুলি তুলিতো নায়েই, আপোনালোকে গমেই পাইছে ভিডিঅ'বিলাকত চাইছে মই টাওলা, গতিকে চুলিকেইডাল অলপ ধুনীয়া কৰাত লাগি গৈছোঁ, বহি গৈছোঁ ধুনীয়াকৈ। তাৰপিছত ইনকৈ আইনাৰ আগত মানে পূৰা বেলেগৰ চশমা একযোৰ পাইছোঁ, মোৰ নহয় দিয়ক চশমা, বেলেগৰ চশমা পাই কিনে পূৰা হামলা দি দিছোঁ আৰু পূৰা একদম ফটো চটো উঠি লৈছোঁ চশমা চশমা পিন্ধি। তাৰপিছত বাই এনেকৈ মোক মেকআপ কৰাত লাগি গৈছে ধুনীয়াকৈ, আৰু বাৰ আইডিটো মই দি দিছোঁ স্ক্ৰীণত, আপোনালোকে চাই বাক মানে ফ'ল' কৰি দিব। আৰু লগতে বা যদি মেকআপটো ভাল পায় তেতিয়াহ'লে বাক কণ্টেক্ট কৰিব পাৰে। মই মেকআপটো লৈ বিৰাটেই ভাল পাইছোঁ, কাৰণ মোৰ মুখখনৰ লগত মেকআপটো মেটচ কৰিছে মেইন কথা, আৰু মেকআপটোৱে মোৰ স্কিনটোত কোনো ধৰণৰ ইফেক্ট কৰা নাই, গতিকে মই সেইকাৰণে মেকআপটো বিৰাট ভাল পাইছোঁ। আৰু আপোনালোকে কেনেকুৱা পাইছে জনাই দিব শেষত মোক কমেণ্ট কৰি। তো আজি মোৰ এইটোৱে আছিল ফাইনেল লুক, মোৰ মেকআপ আৰু এয়া মোৰ কাপোৰ। তো এই লুকটোত মই বহুত ছেটিছফাইড, আৰু আপোনালোকে কেনেকুৱা পাইছে কমেণ্টত জনাই দিব। আৰু লগতে মোক মেকআপ কৰি দিছে বাই গীতু। বা তোমাৰ ডিটেইলছটো কৈ দিবা। নমস্কাৰ, মোৰ নাম শ্ৰী গীতুমণি বৰ্মন। মই মাইনু মেকআপ আৰ্টিষ্ট চামতা ইণ্ডিয়ান ভেলিৰ সন্মুখত ইয়াতে ক্লাছ কৰি ইয়াতে শিকিছোঁ। যদি মোৰ মেকআপটো ভাল পাইছে আপোনালোকে, তেতিয়াহ'লে আপোনালোকে মোক মই নাম্বাৰ কৰি দি দিম, তাতে যাই আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আৰু মেকআপটো আপোনালোকে চাই লওক। মই বিৰাটেই ছেটিছফাইড মেকআপটো লৈ, মানে মোৰ বহুতেই ভাল লাগছে আৰু মেকআপটো লৈ, সেয়ে। তো গাইজ, এইটোৱে মোৰ মেকআপ লুক, আৰু আপোনালোকে চাই লওক ভালকৈ লুকটো কেনেকুৱা লাগছে আপোনালোকৰ। আৰু যদি ভাল লাগছে বাক নিশ্চয় কণ্টেক্ট কৰিব। আৰু ইনকৈ অলপ পিছতে আমি ফটোশ্বুটত লাগি গ'লোঁ, মানে কেমেৰামেন দাদা দুটা আহি গ'ল, অহাৰ পিছতে আমি ফটোশ্বুটত লাগি গ'লোঁ। সঁচাকৈ ফটোগ্ৰাফী কৰিব লাগিলে এটা বহুত ডাঙৰ কাম। আৰু তো মোৰ গোটেই ফটোবিলাক চোৱাৰ কাৰণে মোক ইনষ্টাগ্ৰামত আপোনালোকে ফ'ল' কৰি ল'ব পাৰে। মোৰ ইনষ্টাগ্ৰামৰ আইডিটো আপোনালোকক ওপৰত দি দিছোঁ, আৰু লগতে মোৰ ডেছক্ৰিপশ্যনতো লিংকটো থাকিব, তাতে আপোনালোকে যাই মোক ফ'ল' কৰি ল'ব। আৰু তাতে মোৰ ৰিলছ ভিডিঅ' চবখিনি আপোনালোকে পাই যাব। গতিকে মোৰ ইনষ্টাগ্ৰামত যাই মোক ফ'ল' কৰি দিব। আৰু লগতে যদি মোৰ মেকআপটো আপোনালোকে ভাল পাইছে তেতিয়াহ'লে বাক কণ্টেক্ট কৰিব। বাৰ কণ্টেক্ট নাম্বাৰটো মই আগতে দি দিছোঁ। গতিকে এইখিনিয়ে আছিল আজিৰ মোৰ ব্লগটো। তো আজিৰ কাৰণে টাটা, বাই বাই, লাভ ইউ অল।